জোচাগড় আহিছিলোঁ আপোনাৰ 1টা বজামানত। জোচাগড় আহি ডক্টৰ ইমাৰ্জেঞ্চি ডক্টৰ নাই, 1:30 বজাত আহিব বুলি ক'লে। 1:30 বাজি পাৰ হৈ গ'ল, 40 মিনিটমান হৈ গ'ল। 2টা বজামান বাজিলে, 2টামান বজামানত আহিছে। আৰু বাইদেউ এগৰাকী আহিলে, আহি তেওঁ ব্যৱহাৰ বৰ ভাল নহয়, পেচেণ্টক ভালকৈ নাচায়, হাত দি নাচায়, পেচেণ্ট অকণমান দূৰত বহাব দিয়ে। বাইদেউৰ নামটো নাজানো দেই। মই প্ৰায় 2 ঘণ্টামান সময় ৰৈছোঁ। কিমান মানুহ আছিলে তাত? আছে পেচেণ্ট, বহুত পেচেণ্ট আছে। 20-25টা সৰু বাচ্চাও আহিছে। এতিয়া আমাৰতো দেখুৱাওঁতে 3টা বাজিছে, 1টা বজাৰ পৰা 3টা বজালৈকে ৰ'ব দিয়ে। মানে ইমাৰ্জেঞ্চি তেওঁ বিষটো তাই মানে ৰৈ থাকিব পৰা নাই। আৰু ইমাৰ্জেঞ্চি ডক্টৰ আপোনাৰ আহি পাইছে 3টা বাজিছে, দেখুৱাওঁতে মানে 3টা বাজিছে। আপোনালোকৰ মানুহ আপোনাৰ 30-40টামান মানুহ হ'ব ৰৈ আছিলে। চিৰিয়াছ পেচেণ্টো আছিলে, এটা প্ৰগতি লৈ গৈছে ৰেফাৰ কৰি। তেওঁ মানে বাইদেউ এগৰাকী আছিলে, তেওঁৰ নামটো নাজানো মই বিশেষ। আৰু তেওঁৰ ব্যৱহাৰটো বৰ ঠিক নহয়, মানে পেচেণ্টবোৰ অকণমান দূৰৰ পৰা চায়। এতিয়া আপোনালোকৰ পেচেণ্টক মানে দূৰৰ পৰা চাইছে, পেচেণ্টটো অলপ দূৰত বহাইছে আৰু তেওঁ মানে চাইছে দূৰৰ পৰা। সুধিছে কি হৈছে, জাষ্ট সুধিছে আৰু সুধি পেলাই কিবা টেষ্ট লিখি দিছে নে আপোনাৰ দৰৱ লিখি? নাই, ডাইৰেক্ট দৰৱ লিখি দিছে, টেষ্ট একো নাই। বেজি এটা আৰু টেবলেট এটা লিখি দিছে, বাকী একো লিখি দিয়া। তেওঁ নোচোৱাকৈ গম পালে নেকি? তেওঁ চোৱা মেলা নাই, একো টেষ্ট কৰিবলৈ নাই দিয়া। আগতে এনেকুৱা হৈছে নে? আপুনি আহিছে নি আগতে? আগত তেনেকুৱা আহোঁ আৰু তেনেকুৱা হয়, মানে ইটো নাপাওঁ।